বসুমতী তুমি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় হৃদয় তই 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 এতিয়াও জ্বলি উঠা নাই কিয়? সেইদিনা ৰাক্ষস ৰাৱণে যিদিনা হৰণ কৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয়? আজি কিয়? ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি মোৰ স্নেহৰ উৰ্মিলাক মই ৰাজ কাৰেঙৰ মাজত তোমাৰ বাবেই দাদা, মই তোমাৰ বাবেই মোৰ শৰীৰত মেৰিয়াই লৈছিলো বাকলি বখন। আৰু আজি কিয় দিলা দাদা? আজি কিয় দিলা তুমি মোক ইমান নিষ্ঠুৰ আদেশ? এয়াই নেকি প্ৰতিদান? এয়াই নেকি প্ৰতিদান এই লক্ষ্মণক তোমাৰ? বনৰ মাজত জানকী মাতৃয়ে মোক যেতিয়া সুধিব, লক্ষ্মণ, স্নেহৰ লক্ষ্মণ, হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই দুৰ্ঘোৰ অৰণ্যৰ মাজত মই কলৈ যাম লক্ষ্মণ? মই কি কৰিম লক্ষ্মণ? মই ক'ত থাকিম লক্ষ্মণ? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? দাদা, নাই, মই আৰু বিচলিত হলে নহব। মই কান্দি কাটি বিচলিত হলে নহব, কাৰণ জ্যেষ্ঠ দাদা শ্ৰীৰামচন্দ্ৰ মোৰ পিতৃতুল্য। মই দাদাৰ আদেশ পালন কৰিবই লাগিব। গতিকে যাওঁ মই ত্যাগ কৰি মোৰ হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকীক মই অৰণ্যৰ মাজত।